নমস্কাৰ, আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত এটা ব্ৰিটিছৰ দিনৰ মুদ্ৰা দেখাবলৈ ওলাইছোঁ। এইটো বহুত পুৰণি মুদ্ৰা, প্ৰায় এতিয়াৰ পৰা 150 বছৰৰ পুৰণিয়ে হ'ব। এই মুদ্ৰাটোৰ বিষয়ে মই জনাম বুলিয়ে আজি এই ভিডিঅ'টো বনালোঁ। আৰু আমি এইবিলাক আচলতে মুদ্ৰাৰ বিষয়ে চাব লাগে আৰু জানিবও লাগে, দেখিবও লাগে। কাৰণ কেলৈ এইবিলাকে ব্ৰিটিছৰ শাসনৰ দিনত এইবোৰ মুদ্ৰাই ব্যৱহাৰ হৈছে। ইয়াত আপোনালোকে দেখিছে যে ইণ্ডিয়া লিখা আছে, 1 ৰূপী ইণ্ডিয়া, আৰু দেখিছে এটা চন এটা দিয়া আছে 1879 চন। আৰু ইয়াত চাওক কিমান ধুনীয়াকৈ ফুল কটা আছে। ইয়াত হয়তো কিবা এটা বুজাইছে ইয়াত এই কথাটোৱে। ইয়াত চাব দেই, ফুলবিলাক মই এতিয়া আপোনালোকক দেখাবলৈ ওলাইছোঁ। এই ফুলবিলাক চাওকচোন, এই ফুলবিলাক এইটো কিবা এটা নিশ্চয় বুজাইছে। আৰু এইখিনিতে যে এটা দেখা পাইছে এইটো, আৰু এই কইনটো 1879 চনতে ভাৰতত চলা। এইটো ব্ৰিটিছৰ দিনৰে হয়। আৰু এইফালে মই ইলুটি কৰিম, অতি সোনকালে ইলুটি কৰিম। কিন্তু এই লুটিতে আপোনালোকে চাওকচোন কিমান ধুনীয়া এটা মুদ্ৰা, যিটো আমি চাই থাকিবলৈ মন যায়। লগতে ফুল কটা আছে ছাইডত, আকৌ এটা দেখিছেনে ছাইডটো, গোটেই ছাইডটো ৰাউণ্ডকৈ কি ধুনীয়াকৈ কটা আছে। আৰু এই কৰ্ণাৰটো চাওক, কেনেকুৱা কৰ্ণাৰটো, যথেষ্ট এটা শকত মুদ্ৰা হয়। এই মুদ্ৰাটো হয়তো ৰূপৰ হয়, এইটো মইতো ধৰিব পৰা নাই মেটেৰিয়েলটো কি হয়। এইটো ৰূপৰে হ'ব লাগে। তাৰপিছত এইফালে চাওক, এইফালে এজন ৰজা আঁকি থোৱা আছে, আৰু ৰাণী, একচুৱেলি ৰজা নহয়, ৰাণী ভিক্টৰিয়া অঁকা আছে, এম্প্ৰেছ লিখা আছে। ৰাণী ভিক্টৰিয়া দিনৰ এইটো মুদ্ৰা বুলি প্ৰমাণিত হৈছে, কাৰণ তেওঁৰ ছবি ইয়াত দিয়াই আছে। এইটো ইংৰাজৰ দিনত। চাওক কিমান এটা ডাঙৰ মুদ্ৰা, সঁচাকৈ যথেষ্ট ডাঙৰ মুদ্ৰা। মই এতিয়া চলি থকা 5 টকাটো আপোনালোকক দেখাবলৈ ওলাইছোঁ। এইটো চাওক 5 টকা, এইটো 5 টকা। এই 5 টকাটোতো কিমান ডাঙৰ আপোনালোকে ভাবি চাওক আৰু ইয়াতকৈও যদি মই দেখাব বিচাৰোঁ যে আমাৰ আগৰ দিনৰ 1 পইচা 2 পইচা তেনেকুৱাবিলাকততো বহুত ডাঙৰ, এইবিলাকতকৈ বহুত ডাঙৰ এই মুদ্ৰাটো। দেখা পাইছে এই মুদ্ৰাটো কিমান ডাঙৰ এটা মুদ্ৰা। এই মুদ্ৰাটোৰ বিষয়ে সঁচাকৈ আমি ভিডিঅ'টো চাই হয়তো আপোনালোক সঁচাকৈ আনন্দিত হৈছে, উৎফুল্লিত হৈছে। এইবিলাকৰ বিষয়ে আমি জানিব লাগে। আজিৰ ভিডিঅ'টোত ইমানেই আগবঢ়ালোঁ, আৰু মই ভাবিছোঁ কি আৰু ইয়াৰ উপৰিও আৰু বহুতো মুদ্ৰা আপোনালোকক দেখাম। আৰু বহুত মুদ্ৰা মোৰ লগত আছে, ঢেৰ মুদ্ৰা আছে। আপোনালোকক এইখিনি মই দেখাম, এইবোৰ মুদ্ৰা দেখিছে, এইবিলাকৰ বিষয়ে মই সবিশেষ আপোনালোকক জনাম। কিন্তু আজি মই এই মুদ্ৰাটোৱে আপোনালোকক দেখালোঁ। আপোনালোকে হয়তো ভিডিঅ'টো চাই আনন্দ লাভ কৰিলে। আজিলৈ ইমানেই, আহিছোঁ, ধন্যবাদ।